এভৰিৱান স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে। গৰম যিহেতু বহুত পৰিছে সেইবাবে আৰু ঘামি জামি অৱস্থা নাই, কিন্তু হ'লেও আমি আজি যাম ঢেকীয়াখোৱা বৰনামঘৰলৈ। ভাবিছোঁ আপোনালোককো অলপ নামঘৰৰ কিছু দৃশ্য দেখুৱাম। গতিকে দেৰি নকৰি ব'লক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এতিয়া ওলাই লৈ আমি নামঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিম। যাবলৈ আমি ৰেডি হৈ গ'লোঁ। এতিয়া একেলগে যাওঁ ব'লক। দিনৰ ভাগত যিহেতু যথেষ্ট এইকেইদিন গৰম পৰিছে, সেইবাবে আমি পাছবেলাই যাব ওলাইছোঁ। 3টামান বজাত ঘৰৰ পৰা ওলালোঁ। চাওকচোন বাহিৰৰ পৰিৱেশটো কিমান ধুনীয়া। এনেদৰে টাউনতকৈ এনেকুৱা ৰাস্তাবোৰত গৈ বেছি ভাল লাগে। সেইবাবে ময়ো আপোনালোকক দেখাবৰ বাবে ভিডিঅ' কৰি গৈ আছোঁ। কিন্তু ৰ'দটোৰ বাবেহে খালি অলপমান ৰ'দো ধৰে, আৰু হ'লেও এনেকুৱা ৰাস্তাত গৈ খুবেই ভাল লাগে। তেতিয়াহ'লে আমি গৈ থাকোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। যোৰহাট টাউন পাৰ হৈ আহি বাইপাছ পাৰ হ'লোঁ। এতিয়া তেল ডিপুত তেল ভৰাইছে দাদাহঁতে, আৰু আমি ৰাস্তাতে ৰৈ আছোঁ। এতিয়া আকৌ ব'লক আমি একেলগে গৈ থাকোঁ। আহি পালোঁহি আমি। প্ৰথম আহিছোঁ আমি মইনাপুৰীয়া নামঘৰলৈ। তাত সেৱা কৰিম, চাকি জ্বলাই পেলাই আমি যাম ঢেকীয়াখোৱা বৰনামঘৰলৈ। তেতিয়াহ'লে চাই থাকক, আৰু নামঘৰত আপোনালোকেও সেৱা কৰিব, ময়ো সেৱা কৰিছোঁ, যাতে সকলোৰে মংগল হওক। এই পবিত্ৰ ভাদ মাহটোত নামঘৰলৈ নাহিলে মনটো কিবা ভালেই নালাগে। সকলোৱে যিহেতু আহে, ভাবিলোঁ সেইবাবে আমিও আজি যাওঁ, আৰু সেই ভাবি আজি আহিলোঁ নামঘৰলৈ, মইনাপুৰীয়া নামঘৰলৈ। তাৰ পাছত আমি যাম ঢেকীয়াখোৱা বৰনামঘৰলৈ। সেৱা শুশ্ৰূষা কৰি যাবলৈ ওলাই আহিলোঁ। এতিয়া আমি আহিছোঁ ঢেকীয়াখোৱা নামঘৰলৈ। ইয়াতে গাড়ী থৈ পেলাই আমি এতিয়া আৰু চাকিখিনি যাম নামঘৰৰ ভিতৰলৈ। ভাদ মাহটোত যিহেতু নামঘৰলৈ বহুত মানুহ আহে, সেইবাবে বহুত দোকান বজাৰো দেখিবলৈ পোৱা যায়। বহুত কিবা কিবি বস্তু ওলায়, সকলোৱে কিছুমানে কিনে। প্ৰায় লোকেই আহে। পবিত্ৰ নামঘৰত আসনটো হ'লেও এগছি চাকি জ্বলাবলৈ হ'লেও সকলোৱে নামঘৰত আহি দেখা দিয়ে।
নামঘৰ পালোহি এতিয়া আমি সোমাম নামঘৰৰ ভিতৰলৈ প্ৰথমে চাকি জ্বলাম চাকি জ্বলাই হোৱাৰ পাছত সেৱা কৰিম নামঘৰৰ ভিতৰত এনেদৰে পানীত ভৰি মানে পানীখিনি বছকিয়ে নামঘৰত সোমাব লাগে এয়া নামঘৰত দেখিছে সকলোৱে চিনি পায় ঢেকীয়াখোৱা নামঘৰ কিমান বৰনামঘৰ হয় সকলোৱে জানে ভিতৰবিলাক লেতেৰা হ'ব বা চাফাকৈ ৰাখিবৰ বাবে যাতে বেছিদিন নামঘৰ ভালদৰে থাকে সেইবাবে সকলোকে বাহিৰত চাকি জ্বলাবলৈ দিয়ে মানে বেলেগকৈ চাকি জ্বলোৱা জেগা থাকে সেইবাবে আমি এতিয়া চাকি জ্বলোৱা জেগালৈ গৈ আছোঁ